নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ যে এইবাৰ উচ্চতৰ মাধ্যমিক আৰু মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব অলপ বেলেগ নিয়মত। তো যদি তোমালোকে এই নিয়মখিনি জানিব বিচাৰা তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকা। তো প্ৰথমে জনাই আছোঁ যে মেট্ৰিক পৰীক্ষাত এইবাৰ 50 মাৰ্কৰ MCQ কুৱেশ্যন থাকিব, অৰ্থাৎ মাল্টি চইচ কুৱেশ্যন থাকিব, য'ত 4টা অপশ্যন দিয়া থাকিব। যিটো অপশ্যন শুদ্ধ হ'ব সেই এনচাৰটো তোমালোকৰ কৰিব লাগিব। চ' সেইকাৰণে কৈ আছোঁ তোমালোকক যে কিতাপৰ যিবোৰ সৰু সুৰা কুৱেশ্যন আছে সেইবোৰ চাই যাবা, কাৰণ MCQ কুৱেশ্যনত তোমালোকে কি কনফিউশ্যন খাই থাকিবা যে এইটো হয় না সেইটো হয়। তো সেইকাৰণে কৈ আছোঁ তোমালোকে কিতাপৰ ভিতৰৰ পৰা ৰিডিং পঢ়িবা আৰু ভালদৰে তোমালোকে চিলেবাছ ৱাইজ কমপ্লিট কৰিবা। আৰু হাই ছেকেণ্ডেৰীৰ বাবে এইবাৰ কিছুমান নিয়ম আছে। পৰীক্ষাৰ 15 মিনিট আগতে পৰীক্ষা হলত সোমাব লাগিব। তাৰপিছত যদি যায় তেন্তে হলত সোমাব নিদিব। আৰু যদি নকল কৰে, তেওঁলোকে নকল যদি কোনোবাই কৰে তেনেহ'লে ডাইৰেক্ট এক্সপেল কৰিব 3 ইয়াৰ্ছৰ কাৰণে। চ' তোমালোকে পৰীক্ষা দিবা ভালদৰে, আৰু তোমালোকৰ কাৰণে বেষ্ট অফ লাক থাকিলে। আৰু কিবা খবৰ আহিলে মই নিশ্চয় জনাই দিম, সেইকাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকে। তো ভিডিঅ'টো চোৱাৰ বাবে তোমালোকক ধন্যবাদ।